Hello everyone, welcome back to my channel. আজি আপোনালোকক আলু চাটনি বনাই দেখাম। বহুত সিম্পল, বেছি নালাগে বস্তু। আলু গোটা লৈছো, নগা ধনিয়া অলপ লৈছো, পিয়াজ, ভুট জলকীয়া আপোনালোকে কম বেছি দিব পাৰে, আপোনাৰ কথা, আদা, নহৰু, নেমু টেঙা, এইখিনি সব সৰু সৰুকৈ কাটি ললোঁ মিক্সি গ্ৰাইণ্ডাৰত দিব লাগিব যে, তেতিয়া মানে ভালকৈ পিচ খাব। আৰু আপোনালোকে বনাই কিনি খাব দে। আলহী চালহী আহিলে কেতিয়াবা নাথাকে নহয় বস্তুবোৰ, আলুটো সদায় ঘৰত থাকে, সেইকাৰণে আপোনালোকে বনাই খাই চাব, বহুত টেষ্টি হয়। এতিয়া পিঁয়াজ দিলোঁ, এই জলকীয়া, এই নগা ধনিয়া, এতিয়া আমি পানী অকণমান দিলোঁ, তাৰপিছত আমি এতিয়া পিচি দিম। তাৰপিছত অলপ নিমখ দি দিব, টেষ্টটো অনুসাৰে দি দিব আৰু ইমান লাগে। এয়ালে ৰেডি হৈ গ'ল আমাৰ আলু চাটনি। নেমু টেঙা দি দিব, লাষ্ট টাইমত দিলে ভাল হয়, নেমু ফ্লেভাৰটো থাকিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। আকৌ বেলেগ এটা ব্লগত আপোনাক লগ পাই আছোঁ। বাই।